কবিতাৰ শিৰোনাম এটা উদাস অকবিতা। কবি বুবুল শৰ্মা। অ মোৰ শৈশৱৰ পাহাৰ, চৰাইজাক ধপধপাই উৰি যোৱাটি এইকেইদিন মই তোৰ কাষলৈ যাব নোৱাৰিম। চুব নোৱাৰিম জুৰিও তোৰ শীতল ঢৌ, তোৰ বুকুৰ শিল চপৰাত A+B মই লিখা আখৰ দুটাও চুব নোৱাৰিম। বনৰীয়া ফুল এপাহ ছিঙি লৈ উকিয়াবও নোৱাৰিম। সাধু কথাৰ উদাস ল'ৰাটো হৈ কেৱল খিৰিকীৰে মই চাই থাকিম এই পৃথিৱীক। সাদৰী কপৌশালৰ পোৱালীকেইটাই চিঞৰিলেও মই যাব নোৱাৰিম জৰীজোপাৰ তললৈ। নিৰ্জন টিলাত বহি বাঁহীৰ সৈতে পাতিবলৈ নাপাম সুখ দুখৰ গোপন কথা। কুকুৰাৰ পোৱালীকেইটাক থাপ মাৰি নিবলৈ অহা চিলনীজনীক দৌৰি গৈ হুৰাই থৈ আহোঁ বুলিও বাঢ়িব নোৱাৰিম। তোক চাওঁ বুলিও তোৰ পদূলিৰ আগেদি অগা দেৱা কৰিব নোৱাৰিম। তোৰ পদূলিত লিখা থাকিব, অনুগ্ৰহ কৰি আমাৰ ঘৰলৈ নাহিব। তেতিয়াও খিৰিকীখন খুলি থবিনে? অপৰাধীৰ দৰে মই মুখ নিলগাই থম সকলোৰে পৰা। কি যে ৰোগত পৰিলো আমি, চকুৱেও চাব নোৱাৰা হলো এজনে আনজনক। মনৰ ভোক পেটত